নমস্কাৰ বন্ধু বান্ধৱীসকল, এটা নতুন ৰেচিপি লৈ লিপিকাৰ আখললৈ মই লিপিকাই আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে নিশ্চয় ভাল পাব। আজিৰ ৰেচিপিটো অতি কম সময়তে সহজতে ৰান্ধিব পৰা সম্পূৰ্ণ তেলবিহীন ৰেচিপি। আশা কৰিছোঁ সকলোৱে ৰেচিপিটো নিশ্চয় ভাল পাব। ৰেচিপিটো শেষলৈকে চাওক আপোনালোকে আৰু কেনে পালে মোক কমেণ্ট কৰি জনাওক। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰক, লাইক কৰক আৰু মোৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক যিসকলে এতিয়ালৈকে কৰা নাই। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক কাৰণ মই ভিডিঅ'টোৰ শেষত আজিও আগবঢ়াম মোৰ এটা সৰু বিউটি টিপছ। গতিকে এতিয়া আহকচোন আমি ভিডিঅ'টো চাওঁ মই ৰেচিপিটো কেনেকৈ বনালোঁ। কচুৰ লতিৰ লগত শুকান মাছ বনাবলৈ আমাক প্ৰথমতে একমুঠি কচুৰ লতি লাগিব। কচুৰ লতিখিনি মই টুকুৰা টুকুৰকৈ কাটি ওপৰৰ বাকলিটো গুচাই লৈছোঁ আৰু চাফাকৈ ধুই লৈছোঁ। লগতে মোক লাগিব 4-5 খিলামান মান ধনিয়া, কেইটামান কেঁচা জলকীয়া, কেইফুটামান নহৰু আৰু 3 ডোখৰমান আদা। মই এক বাটি ইয়াত শুকান মাছ লৈছোঁ আৰু 1 টেবুল স্পুনতকৈ অলপ বেছি মই ইয়াত নেমু ৰস লৈছোঁ। টেঙাটো আপোনালোকে সোৱাদ অনুসৰি ব্যৱহাৰ কৰিব পাৰে, ইয়াত কোনো কথা নাই। আৰু জলকীয়াটো আপোনালোকে যদি বেছিকৈ খায় তেতিয়াহ'লে বেছিকৈ ব্যৱহাৰ কৰিব। মই অলপ মিডিয়ামতে লৈছোঁ। এতিয়া প্ৰথমতে আমি গেছখিনি জ্বলাই কেৰাহীখন পাতি ল'লোঁ আৰু প্ৰথমতে কেৰাহীত আমি পানী দিছোঁ। পানীখিনিত আমি কচুৰ লতিখিনি প্ৰথমতে সিজাই ল'ব লাগিব। আমি কচুৰ লতিখিনি পানীখিনিত এতিয়া দি দিলোঁ। এইখন ৰেচিপি আচলতে বনাবলৈ ইমানেই সহজ যে আপোনালোকে একেবাৰে নতুন ৰান্ধনিও এইখন ৰান্ধিব পাৰে। অলপ মাত্ৰ পৰিমাণবিলাক জানিলেই হ'ল। এতিয়া এইখিনি আমি উতলিবলৈ দিম সম্পূৰ্ণখিনি উতলালৈকে, সিজালৈকে। এখন আমি ঢাকনি এখন দি দিম ইয়াত। এতিয়া নিমখ দিলোঁ আমি সোৱাদ অনুসৰি, আপোনালোকে যিমান নিমখ খায় সিমানেই দিব। এতিয়া মই এইখিনি ঢাকনিখন মাৰি দিলোঁ। এই ৰেচিপিটো গৰমত খাবলৈ খুব ভাল লগা হয়, গতিকে আপোনালোকে খাই চাবচোন। এতিয়া মোৰ অলপ সময় হৈ গ'ল, উতলিছে এইখিনি। এয়া চাওক উতল আহিছে। কচুৰ লতিখিনি আমাৰ সম্পূৰ্ণকৈ সিজিব লাগিব। ইয়াত এতিয়া যিখিনি আমি আদা আৰু নহৰু জলকীয়া আছিলে সেইখিনি থেতেলিয়াই ল'লোঁ। আচলতে এইখিনি পেষ্ট কৰিব নালাগে, আপোনালোকে খুন্দনাত থেতেলিয়াই ল'ব। মই খুন্দনাতে থেতেলিয়াই লৈছোঁ। এইখিনি এতিয়া ইয়াত দি দিলোঁ। মই আগতেও কৈছোঁ যে জলকীয়া আপোনালোকে যদি বেছিকৈ খাই ভাল পায় তেতিয়াহ'লে বেছিকৈ দিব আৰু কমকৈ যদি ভাল পায় তেতিয়াহ'লে কমকৈ দিলেও হ'ব। ইয়াত আমি কোনো মছলা ব্যৱহাৰ কৰা নাই। আমি তেল মছলা ইয়াত একোৱেই ব্যৱহাৰ নকৰোঁ। অকল আমি আদা, নহৰু, মান ধনিয়া, শুকান মাছ সেনেকৈ দিম। শুকান মাছখিনি আচলতে আমাৰ নদীৰ শুকান মাছ, অলপমান তেল থকা শুকান মাছ হ'লে বেছি ভাল হয়। হ'লেও আপোনালোকে যেনেকুৱা শুকান মাছ পায় তেনেকুৱা শুকান মাছে দিয়ে বনাব, তেতিয়াও আপোনালোকে খাই সমানেই ভাল পাব। আৰু যদি শুকান মাছ নাই তেতিয়া আপোনালোকে কেঁচা মাছো আপোনালোকে ভাজি পেলাই অলপমান দিব পাৰে, কিন্তু মই ইয়াত শুকান মাছখিনি নাভাজোঁ, এনেকৈ দিম। এতিয়া আমাৰ প্ৰায় সিজি গৈছে কচু লতিখিনি। এতিয়া আমি ইয়াতে শুকান মাছখিনি দিম। এইখিনি শুকান মাছখিনি আমি দি দিলোঁ। এতিয়া আমি লৰাই দিওঁ শুকান মাছখিনি। ভালকৈ যাতে সম্পূৰ্ণ মিহলি হৈ যায়। এই ৰেচিপিটো বনাবলৈ যিমান সহজ হয় খাবলৈ সিমানেই ভাল হয়। গতিকে একেবাৰে নতুন ৰান্ধনিও এইবিধ ৰেচিপি অতি সহজতে বনাব পাৰিব। মই চাইছোঁ সিজিছেনে নাই সিজা। কচু লতিখিনি সম্পূৰ্ণৰূপে সিজি গৈছে। এতিয়া মই ইয়াত নেমু ৰসখিনি দি দিম। আপোনালোকে নেমু ৰসটো আচলতে মই ইয়াত 1 টেবুল স্পুনতকৈ অলপ বেছি দিছোঁ। আপোনালোকে চাই ল'ব বস্তুটো কিমানখিনি পৰিমাণৰ আপোনালোকক নেমু ৰসৰ প্ৰয়োজন হয়, কাৰণ কেতিয়াবা কচুৱে অলপমান ধৰে কিছুমান মানুহক আৰু কিছুমান কচুৱে নধৰে। সেয়েহে আপোনালোকে নেমু ৰসটো পৰিমাণ মতে দিব। মোৰ ইমানকণ নেমু ৰসতে হৈ যাব এইখিনি, কিন্তু আপোনালোকৰ যিমানখিনি প্ৰয়োজন হয় সেইখিনি চাই পেলাই দিব। এয়া মোৰ প্ৰায় হৈয়ে গৈছে, পানীখিনি শুকাই গৈছে। এতিয়া মই ভালকৈ চাইছোঁ
পানী আৰু অলপমান শুকুৱাম, বহুত বেছি নুশুকুৱাওঁ, অলপ পানী পানী থাকিলে ভাল হয়। এতিয়া মই যিখিনি মই মান ধনিয়া খুন্দি ৰাখিছিলোঁ, মান ধনিয়াখিনি দি দিলোঁ। আচলতে মান ধনিয়াখিনিৰ গোন্ধটো আদা নহৰু জলকীয়াৰ লগত খুব ধুনীয়া গোন্ধ আহে, যিটো আচলতে আমি চুপ খালে আমাৰ যেনেকুৱা এটা ফিলিংছ হয়, ঠিক তেনেকুৱাই ফিলিংছ হয় ইয়াতো। গতিকে আপোনালোকে বনাই পেলাই খাই চাব, খুবেই সুস্বাদু ৰেচিপি হয় এইটো। এয়া মোৰ প্ৰায়ে হৈ গৈছে আৰু অলপ সময় মই ৰাখিছোঁ। আপোনালোকে যদি পানীটো ইমান পচন্দ নকৰে তেতিয়াহ'লে অলপ শুকান কৰিলেও কোনো কথা নাই। এয়া মোৰ হৈ গ'ল। এতিয়া বন্ধু বান্ধৱীসকল, ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে মোক জনাব। এতিয়া আহক আমাৰ বিউটি টিপছটোলৈ আহোঁ। আমি তিয়ঁহ ঘৰত খাওঁ নহয়নে? গৰমৰ দিনত তিয়ঁহ স্বাস্থ্যৰ কাৰণে বহুত ভাল। তিয়ঁহ যেনেকৈ স্বাস্থ্যৰ কাৰণে ভাল, স্কিনৰ কাৰণেও বহুত ভাল। ৰ'দত যেতিয়া আমাৰ ওলাই গ'লে কেতিয়াবা মুখখন পুৰে বা ৰ'দৰ কিছুমান দাগ বহে, সেইটো কাৰণে তিয়ঁহ খুব উপকাৰী হয়। কেইচকলমান তিয়ঁহ পাতল পাতলকৈ কাটি গাখীৰত ডুবাই থ'ব আৰু তাৰপিছত মুখত আপোনালোকে লৈ 10 মিনিট বা 15 মিনিট যিমান সময় পাৰে ৰাখক। ধুনীয়াকৈ পাতল পাতলকৈ মুখত দি অলপ সময় ৰিলেক্স কৰি শুই দিয়ক। তাৰপিছত মুখখন ধুই দিয়ক। খুব কম দিনৰ ভিতৰতে আপোনালোকে সুফল পাব। ধন্যবাদ।